নমস্কাৰ আসামি ষ্টাডি চেনেলটোলৈ পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু লৈ আহিছোঁ মই বড়োচন্দ্ৰজিৎ দাসৰ শ্ৰীকৃষ্ণ কীৰ্তনৰ কেইটামান প্ৰশ্ন উত্তৰ আৰু শ্ৰীকৃষ্ণ কীৰ্তন সম্পৰ্কীয় থকা প্ৰথম প্ৰশ্নটো হৈছে শ্ৰীকৃষ্ণ কীৰ্তনৰ উদ্ধাৰকৰ্তা আৰু প্ৰথম সম্পাদক কোন? উত্তৰ হ'ব বসন্ত ৰঞ্জন ৰায় বিদ্যুৎ বল্লভ। 2 নম্বৰ বড়ো কি শব্দৰ ৰূপান্তৰ? বড়ো বৰুৱা শব্দৰ ৰূপান্তৰ। আৰু এই বড়ো যে বৰুৱা শব্দৰ ৰূপান্তৰ এই কথাটো কৈছিল সত্যেন্দ্ৰনাথ শৰ্মাই। শ্ৰীকৃষ্ণ কীৰ্তন অসমীয়া বঙালী এই ভাষা দুটাৰ উমৈহতীয়া স্তৰ বা অৱস্থাৰ নিদৰ্শন বুলি কোনে কৈছিল? উত্তৰ হ'ব ডক্টৰ বাণীকান্ত কাকতি। 4 নম্বৰ শ্ৰীকৃষ্ণ কীৰ্তন কেইটা খণ্ডত বিভক্ত? উত্তৰ হ'ব 12টা খণ্ডত বিভক্ত। 5 নম্বৰ শ্ৰীকৃষ্ণ কীৰ্তন কিমান চনত প্ৰকাশ হৈছিল? উত্তৰ হ'ব 1916 চনত। 6 নম্বৰ শ্ৰীকৃষ্ণ কীৰ্তনত কেইটা শ্লোক আৰু পদ আছে? উত্তৰ হ'ব শ্ৰীকৃষ্ণ কীৰ্তনত 161টাত সংস্কৃত শ্লোক আৰু 418টা পদ আছে। 7 নম্বৰ শ্ৰীকৃষ্ণ কীৰ্তনত ৰাধাৰ তত্ত্বাৱধায়ক কোন? শ্ৰীকৃষ্ণ কীৰ্তনৰ ৰাধাৰ তত্ত্বাৱধায়ক আছিল বৰাড়ী। 8 নম্বৰ শ্ৰীকৃষ্ণ কীৰ্তনৰ লিপিৰ সম্পৰ্কে কোনে কি মত আগবঢ়াইছে? শ্ৰীকৃষ্ণ কীৰ্তনৰ লিপিৰ সম্পৰ্কে কেইবাগৰাকী পণ্ডিতে মতামত আগবঢ়াইছে। তাৰ ভিতৰত সুনীতি কুমাৰ চট্টোপাধ্যায়ে পুথিখনৰ লিপিকাল চতুৰ্দশ শতিকাৰ মাজভাগ বুলি ক'ব খোজে। বাংলা লিপিবিদ ৰাখাল দাস বন্দ্যোপাধ্যায়ে ইয়াক লিপিকাল চতুৰ্দশ শতিকাৰ প্ৰথম ভাগ বুলি মত দিছে। সুকুমাৰ সেনে অষ্টাদশ শতিকাৰ বুলি মত প্ৰকাশ কৰিছিল। 9 নম্বৰ শ্ৰীকৃষ্ণ কীৰ্তন মূলতঃ কি বিষয়ক কাব্য? শ্ৰীকৃষ্ণ কীৰ্তন হৈছে ৰাধা আৰু কৃষ্ণৰ মাজত হোৱা প্ৰেম লীলা বিষয়ক কাব্য। ইয়াতে আছিল 1ৰ পৰা 9 নম্বৰ প্ৰশ্ন। আৰু ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে ৰাধাই কি মন্ত্ৰেৰে কৃষ্ণক অচেতন কৰিছিল? ৰাধাই নিৰ্দাৱলী মন্ত্ৰেৰে কৃষ্ণক অচেতন কৰিছিল। 11 নম্বৰ প্ৰশ্ন যমুনাৰ তীৰে কদম তৰুতলে বাৱ বহে সুশীতলে তথা বখিয়া হে দেৱৰাজ পুৰিল বাখি ধৰে। কোনবিধ অলংকাৰৰ উদাহৰণ? অনুপ্ৰাস। আৰু এই পদফাকি শ্ৰীকৃষ্ণ কীৰ্তনত আছে আৰু এই পদফাকি অনুপ্ৰাস অলংকাৰৰ এটা উদাহৰণ। গতিকে বন্ধুসকল যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ আন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ ধন্যবাদ।